গাই গৰুৰ গাখীৰ। ৰাতিপুৱা দিনটো এনেকৈ আৰম্ভ কৰিছোঁ আজি। জনাইছোঁ অন্য এটা মিনি ব্লগলৈ। এয়া চাওকচোন, মই যে এইবাৰ বাল্টিঙত ধনিয়া গুটি সিঁচিছিলোঁ, ইমান ধুনীয়াকৈ ওলাইছে। আৰু এয়া লাই শাকৰ পুলি, আৰু এইকেইটা পুলি মই নিজে লগাইছিলোঁ। লফা পুলি, লাই শাকৰ পুলি প্ৰথমে ইয়াতে ধুনীয়াকৈ আমি পচাই লৈছোঁ। চাওকচোন, সেইবিলাক সৰু সৰু মিহি মিহিবিলাক। আৰু বাৰীখন এয়া শাক ৰুবলৈ বুলি কোৰ মাৰি থৈছোঁ। এইফালে এজোপা গছ এজোপা কাটি আছে, গছতে পৰিব বুলি গছজোপা কাটি দিয়া হৈছে। আৰু এইফালে এয়া মোৰ ধনিয়া গুটিখিনি ইমান ধুনীয়াকৈ ওলালে, আৰু ডাঙৰ হোৱাৰ পাছত আপোনালোকক দেখুৱাম। এইফালে লাই গুটি সিঁচিছোঁ, লাই আৰু লফা, আৰু এইফালে মোৰ ধনিয়া। আৰু ইয়াৰ পাছৰ ভিডিঅ'খিনি আপোনালোকক দেখুৱাম। আৰু আজিৰ ভিডিঅ'টো ইমানেই।